এভৰিৱান, মোৰ চেনেলটোত মই আপোনালোকৰ কাৰণে সদায় নতুন ৰেচিপি ভিডিঅ'সমূহ লৈ আহোঁ। এয়া বনাইছিলোঁ মিঠা দৈ, আৰু দেখিছেন দৈখিনি কিমান ধুনীয়া হৈছে, অকণো ইয়াতে পানী নাই। তেতিয়াহ'লে কেনেকৈনো বনালোঁ চাওঁ আহকচোন। এয়া মই লৈছোঁ আধা বাতি চেনি, সৰু বাতিৰে লৈছোঁ। এইখিনি মই কেৰামেলাইজ কৰি লৈছোঁ। অলপকৈ ইয়াতে গাখীৰ দি দিছোঁ, আৰু গোটেইখিনি গাখীৰ ভালকৈ মিক্স কৰি ল'লোঁ। আৰু এইখিনি অলপ কম জুইত মই উতলাই আছোঁ। গাখীৰ মই সম্পূৰ্ণ 1 লিটাৰ ব্যৱহাৰ কৰিছোঁ। আৰু এয়া দেখিছেনে, লাহে মই গাখীৰখিনি উতলাই আছোঁ। আৰু গেছটো বন্ধ কৰি লৈ পেলাই এয়া দিছোঁ মই দৈ 3 চামুচ, আৰু দৈ 3 চামুচ দি পেলাই ভালকৈ এইখিনি লৰাই দিছোঁ। এতিয়া মই এটা মাটিৰ চৰু লৈছোঁ, আৰু চৰুটোত গোটেই গাখীৰখিনি ধুনীয়াকৈ ঢালি দিছোঁ। আৰু ওপৰৰ পৰা এনেকৈ ষ্টিল পেপাৰ এখন লগাই থ'ম, নহ'লে আপোনালোকে প্লেট দিও ধুনীয়াকৈ ঢাকি ৰাখিব পাৰে। আৰু 8 ঘণ্টাৰ কাৰণে এইখিনি ঢাকি ৰাখিলোঁ। আৰু 8 ঘণ্টাৰ পিছত ইয়াত দেখিছেনে দৈখিনি কিমান ধুনীয়া হৈছে। ইয়াতে অলপো পানী নাইকিয়া, আৰু খাবলৈ কিন্তু বহুতেই টেষ্ট হৈছে। আৰু যদি আপোনালোকে বনোৱা নাই, এনেকৈ ঘৰতে বনাই ট্ৰাই কৰিব পাৰে। আৰু আজিৰ ৰেচিপিটো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।